নমস্কাৰ, কি খবৰ? সকলোৱে নিশ্চয় ভালে আছে। সকলোলৈকে ভোগালীৰ বিহুৰ বহুত মৰম আৰু শুভেচ্ছা থাকিলে। ময়ো ঘৰলৈ আহিলোঁ, ধুনীয়াকৈ মাছ ল'লোঁ আৰু লাই শাক আৰু পালেং শাক বুটলি আনিলোঁগৈ। পালেং শাকৰ সৈতে মাছ খাব লাগিব। এইফালে আকৌ আমাৰ মেজিৰ প্ৰস্তুতি চলি আছে। কি বনাইছে দাদা? কয়দো এইটো কি ইমান খান্দিছে কেলে? নাই কলপুলি দিব লাগিব নহয়। কলপুলি বিহু হ'ব দিয়ক। এতিয়া লাই শাকখিনি ভাজি ল'লোঁ, দেখিয়ে খাওঁ খাওঁ লাগিছে, বহুত দিন খাবলৈ পোৱা নাই। এই মাছ বনাম এতিয়া। জুইকুৰা ধৰি লৈছোঁ। মজাছে আজি তৃপ্তিৰে এসাঁজ খালোঁ ঘৰুৱা খানা বহুত দিনৰ পিছত। আৰু এইফালে আমাৰ খানাও খোৱা হৈ গ'ল আৰু আনফালে মেজিও হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।